হেল্ল' গাইজ, কি খবৰ? ঠগনে শুনচোন খবৰ ঠগানা খবৰ আপোনালোকৰ বঢ়িয়া গাইজ আজি আমি এটা বহুত ঠগা পিৰ ঘৰত যাই আছো টিকলি মেয়াৰ মৰম লগা বহুত ঠগা একচুৱেলি আজি আমাৰ এটা চেলেঞ্জ আছে চেলেঞ্জটো কচোন চেলেঞ্জটো এইটো যে আজি গোটেই দিনটো অকল নলবেৰীয়া ভাষা ক'ব লাগিব নহয় 24 আৱাৰ্ছ 24 আৱাৰ্ছ আপুনি নলবেৰীয়া ৰাতি শোৱালৈকে আজি আমি চব নলবাৰীয়া ভাষা ক'ম আৰু বেয়া নাপাব আপোনালোকে এইটো অকল ধেমালিৰ কাৰণে বনাইছো আৰু যিহেতুকে এই নিজে নলবাৰীৰ হয় মই নলবাৰীৰ হয় বা মোৰো সেনেকুৱা ফ্ৰেণ্ড আছে গতিকে বলক বহুত ভাল লাগিব ভিডিঅ'টো আৰু লাষ্টলৈকে এনজয় কৰক আৰু এতিয়াৰ পৰা এইখিনি বাৰু আপোনালোকক ইণ্ট্ৰটো দি দিলোঁ এতিয়াৰ পৰা আমি অকল নলবাৰীয়াই ক'ম আৰু আজি গোটেই দিনটো ইমান বেছি ভাল লাগিব চাওঁ লগৰজনী ঘৰত গৈছোঁ লগৰ মানে আমাতকৈ সৰুৱে হয় তথাপি বলক বহুত যাব লাগিব সিহঁতে আপাৰ আছে আমাৰ একচুৱেলি আৰু কেনেকৈ চেলেঞ্জটো পূৰা কৰে সেইটোৰ কাৰণে এক্সাইটেড যি বৈদ্য বাবা ঠাইকবা নৰা হৈছে বাপ্পা ছাতি লৈ বাচ্চা ঠাইকা নৰা হৈছে বহুত গৰম আজি তাৰপৰা যায়ে আছোঁ দিয়ক আমি এতিয়া অলপ ই ৰিক্সাৰ পৰা নামি খোজকাঢ়ি আছোঁ হয়নে খোজকাঢ়ি যাম অলপ আগক লাগি তাৰ পৰাই আমি হেৰি পাম কি কয় মেজিক পাম মেজিকত উঠি যাব লাগিব আৰু পাঞ্জাবাৰীলৈকে যাব লাগিব ক'ত যা মানে ক'ত যা বলা বলা গৰম কেনাই জোল বৈ গেছি আজি বলক খাওক তাতে যাই ঠাণ্ডা পানী খাব লাগিব ব'লা ব'লা বাছত গৈছোঁ কিন্তু বাছখন খালী হ'লেও হেণ্ডিমেনটো কৈছে যাব আৰু সেইকাৰণে আমি বহি ল'লোঁ আৰু গৰমটো কেনে এটা খেলি তামাম গৰম ৰাইজ আৰু কপালৰ ঘাম মাটিত পৰি গৈছে কপালৰ ঘাম বাছত পৰি গৈছে আমাৰ গুৱাহাটী চিটি এফালেদি উঠা পাৰি চলি থকা চিটি দেখছি না ৰাইজ এফালেদি যায় এফালেদি নামে মই মোৰ মস্ত হৈ লাগে তই যাই থাক মই এফালেদি উঠো ৰাইজ গতিকে মোৰ একদম বুকুখন থৰথৰকৈ কপ্পা ধৰে সেইটো চিটি দেখিলে সেইকাৰণে মই ইটো চিটিতে যাই আছোঁ দিয়ক আৰু উপায় নাই আৰু বগাবই লাগিব চব গাইজ চলি থকা চিটি আগতে আহি মোতকৈ আগতে আহি ৰখি আছে আগতে আহি পেলা ছয়মাইল ব্ৰিজৰ তল আৰু ই ৰিক্সাত উঠছোঁ আৰু ই ৰিক্সাত উঠছোঁ কিমান দূৰ বগি আছোঁ দেখিছে লকডাউনত ধাৰাত খাৰাপ হৈ গৈছে কি পালোঁ দক আৰু ঘৰত আহি কিনে কিবাকে পালোঁ আৰু তাই আহি আছে টিকলিটো আহি আছে টিকলি মানে আমাতকৈ সৰু কাৰণে টিকলি বুলি কৈছে কিন্তু ডাঙৰ হৈছে আৰু বহুত ডাঙৰ হৈছে ৰ'ব আহি পাই গ'ল তই মাছখন খোলা মাছখন খুলি দিয়া নমস্কাৰ কি খবৰ আপোনালোকৰ ঠগা নাই বঢ়িয়া নাই বঢ়িয়া বঢ়িয়া বলক তেতিয়াহ'লে সিহঁতৰ ঘৰক লাগি যাওঁ পানী চানী খাওঁ অলপ ৰেষ্ট চেষ্ট লওঁ ক'লা হৈ গ'লোঁ দেখিছি না ইমান দূৰ আহোঁতে চিনা নাই গোটেই গৰমত ভাবিছোঁ মা কিবা এটা কৈ যাওক আপুনি গুচি গ'লে তপ পাই কি ষ্টাইল কৰিব গৈছি আৰু ষ্টাইল কৰিব গৈছোঁ তই নিজে খুখিনি ৰ এইমাত্ৰ আহি পোৱাৰ লগে লগে ভোক দিছে ভোক একদম ধুনীয়া আমি ভোক বুলি কওঁ আপোনালোকে বা কি বুলি কয় হয় না ঘোল বুলিও কয় এইটো কি বুলি কয় আপুনি ঘোল বুলি কয় বোলে জেগাই জেগাই বেলেগ মোৰ একদম ঘামি একদম টুপ টুপ গংগা বৈ আছে এইগিলা ঘোল হয় না জানছি ক'ব জানছি পাৰিব আপুনি নাৰায়ণ পূজাৰ ঘোলগিলা খাই বঢ়িয়া হৈছে না বঢ়িয়া আৰু তুমি কোৱা কেনে পালা খাম গোটেই ঘাম আপুনি ঠগা ঘোল ঠগা আপোনাক কেনে লাগছে আমি আহাৰ কাৰণে সেইটো কওক কেনে লাগছে ভাল লাগছি বহুত ভাল লাগছি চাও তুমি ইয়া কোৱাচোন নলবাৰীয়া কোৱা আজি আমাৰ চেলেঞ্জ কুলছি হালিলা এইফালে হওক বাসনা বলছি কুলি কেটি গিলা আটা পাসি খাও ওই জানা যাবা ফুল ফুলছি হালিয়া নেলা কোকেল ঘুরে ঘুরে নাচবই নিও বঢ়িয়া ঠগা এটা গান শুনলাক আমাক চালিয়া গান একদম শুনি গানগিলাও এনেকাই হ'ব এনেকৈ হ'ব আজি গানগিলাও যিহেতুকে 24 আৱাৰ্ছ নলবাৰীয়া চেলেঞ্জ আৰু তুমি জানা নেকি এনেকৈ গান গাবা পাপাই জনাটোৱে জানো কি দেখাবা তুমি মই এতিয়া দেখাবা ওলছো আমাৰ ঘৰৰ মধ্যলৰ গান ক'ত কোনডাল ৰাইজ কোনোবা এডাল বুলি ধৰি লওক আৰু কোনডাল এইডাল জুম কৰো এইডাল অ' আচ্ছা এইডাল মঠফেল এডাল বোলে ভায়াক এডাল মঠফেলৰ এডাল ভায়াক এইডাল ভায়াক মঠফেল লাগছে কি গুটি গুটি মঠফেল মুখখন ভিজি আছে ৰ'ব শুনা তুমি মঠফেল খাই ভাল পোৱা নাই মই বহুত ভাল পাওঁ মঠফেল খাই আৰু মঠফেলৰ খাৰটো খাই ভাল পাওঁ বঢ়িয়া খাৰটো খাবই লাগিব আমি অসমীয়া মানুহ মিঠা লাও ৰাঙালাও বনাই আছে ৰাঙালাওৰ বৰা বনাই আছে ৰাঙালাওৰ বৰা মাজে মাজে অলপ নলবাৰীতো ডিছমিছ হৈ গৈছে আৰু দিছি ভাত খাবা এই ভাত এই বৰা ৰাঙালাওৰ বৰা এইটো কি হয় নাজনো খবৰ কি হয় পদিনাৰ চাটনি এই দালি আৰু এই আছে ভাজা আৰু এইফালে মায়ে কামে কৰি আছে ভাত কাকৰাল ভাজা আৰু দালি উঠি হয় নেকি বুটৰ ভাজা আৰু ভাত কাকৰাল
আমি এতিয়া মাৰিম হাত মাৰিম বৈদ্য কাম আজি আৰু মই বুজালা খাম ভাত খোৱা চাম চাই থাকা আজি গাছ টেঙা বুলি কয় গাছ টেঙা গাছ টেঙা আমি বাহিৰ বাঁহৰ গাছ গাইছ আপাৰ চামৰ ফালে গাছ টেঙা চাছ টেঙা ক'ব পাৰে আমাৰ বাঁহৰ গাছ বঢ়িয়া আপাৰ চামৰ ফালে বোলে খৰিচা গাইছ আমাৰ বাঁহৰ গাছ পুৰা ফুৰ্তি কৰছো বিয়া গল লাগছি আহি থাক অলপ ডান্স কৰক আজি নমস্কাৰ গাইছ খবৰ ভালনে আপোনালোকৰ মোৰ একদম ভাল মজা মজা থৌগীয়া খবৰ আমি ভাবছো এতিয়া কি কৰোঁ অলপ আগত বৈদ্য নাচন দিলোঁ আমি অলপ পিছত ফুৰিব যাম খোজ কাঢ়িব যাম সেই আৰু ভাবছিলোঁ ট্ৰুথ এণ্ড ডেয়াৰ খেলিম বটল আনছি নাচাই কিয়া কি বটল কি কৰিম কি খেলিম এইটো কৈ দিয়া ডেয়াৰ খেলিম আমি গাইছ এতিয়া আমি ট্ৰুথ এণ্ড ডেয়াৰ খেলিম আৰু আপোনালোকে চাই থাকক মই কৈ দি কি কৰিব লাগিব বটল ঘূৰাব লাগিব ইয়াতে আমি বটল ঘূৰাব লাগিব আৰু আমাৰ ভিতৰত কোনোবাই ট্ৰুথ মানে হ'ল সঁচা কথা এইটো যাৰ ফালে পৰে সি ট্ৰুথ বা ডেয়াৰ কৰিব লাগিব ডেয়াৰ কৰিব লাগিব আৰু ট্ৰুথ মানে হৈছে সঁচা কথা ক'ব লাগিব আৰু ডেয়াৰ কৰিলে একদম সাংঘাতিক ডেয়াৰ কৰিব লাগিব এতিয়া কি কওঁ, যদি হাৰি যাওঁ তেতিয়া? যে ডেৰটো যে কৰিব যদি হাৰা যায় তেতিয়া জ্বালা খাব লাগিব জ্বালা খাব লাগিব আৰু অমিতাভ বচ্চন উঠবা লাগিব এতিয়া ভণ্টাৰ তাত এতিয়া পচ্ছি ভনিতা পাছিং শ্বট পাছিং শ্বট দি আছে এতিয়া পচ্ছি ভনিতা তাত তো সুধা কি সোধা মোক ট্ৰুথ এণ্ড ডেয়াৰটো ক'ব ট্ৰুথ এণ্ড ডেয়াৰ ট্ৰুথ সুধা সত্য কথা সুধা সত্য ক'বা কিন্তু একদম একদম শপত খাইছো মই চব সত্য কথা কওঁ গীতাকে চাম বনাই চাগে অলপ জোৰে কহা মোৰ মোবাইলে দি আছে সেইটো মই দি আছিলাম নহয় মোবাইল মানুহৰ আগত এনেকে কৰি খাইছা না মানে নাকৰ খাখৰিৰ লাৰু লাৰু কিমান বাৰ পাৰ হৈ যাই আছে জামাই নুই ভা মানে মানে নাকৰ পৰা এনেকে হেঙু নলাই খাখৰি নে পাখৰি ওলাই লাৰু কৰি খাই পাইছা না সুধছো মই এনেকা কৰি মানে নাকৰ খাখৰি দৈলে পাইছি খাই পনাই মনে আৰু এনেকা কৰি কেনে পেলছো গাইছ চালছো এটা পইণ্ট গেছি তোমাৰ তুমি পেলাইছো কি আছে চালছো আৰু গাইস আজি only 24 hours নলবাৰীৰ ভাষা মাজে মাজে এটা দুটা হৈ যায় গাইছ because we love নলবাৰী আৰু এজনী নলবাৰী এই নলবাৰীৰ আপি আৰু এই নলবাৰীৰ আপি বাচ্চা মোৰ ভুল হলে মাফ কৰি দিব মোৰো ভুল হলি মাফ কৰবা কিন্তু মই জানো মোৰো কোনো নাই নলবাৰী কিন্তু মই জানো গাইস আপনার কথা বলছি কথা কব না কিবা করব চুপ না দে গাইস নহলে হারব লাগব আর মই ফলৰ কাছত উঠব লাগব কি মানে এই বসছি সানাপি তা করবা লাগব ট্রুথ তাহে উঠব কে মই উঠিম তুমি উঠলে কথা নাই তোৰ ফালে কষ্ট জিনা উঠলে কথা নাই তুমি হত্যা কথা কবা না কিবা করবা হত্যা কথা কম একো নকৰো এখন আপনি যাও দাও সঁচা কথা হল কি উঠু না কিবা কৰা বিয়াৰ কৰা সঁচা কথা কি উঠি সেনেকা কথা নুঠা জীৱনত কেতিয়াবা পথাৰত থাকি পাইছা না কিটা গাইজ গাহৰি খেদাও খাইছো জীৱনত বোলে পথাৰত থাকি পাইছে শিৱসাগৰত থাকি পাইছে পথাৰত আৰু গাহৰি খেদছ খেদবই না খানা ৰিক্সি যি নহওক এবাৰ গুলো ঘূৰা বাপৰে এতে ঘূৰা এই লাগিল ফাইনালি এবাৰ মই মই কিবা কৰিম মোৰ ডেৰটো ক মই ডেৰে কৰিম দিয়া বিকলি তোমাৰ ডেটটো হ'ল যে তোমাৰ ডেটটো হ'ল যে তুমি বিহু নাচি নাচি গোটেই ঘৰটো চক্কৰ মাৰবা লাগব গোটেই ঘৰটো বোলে বিহু নাচি নাচি চক্কৰ মাৰি নহয় বাহিৰত মানে সেইটো এৰে পেলাই থাকালে কিমান গোটেই বিহু নাচি নাচি যাব লাগিব মোৰ স্টাৰ্ট কৰো আৰু নাকি দিয়ক আমার স্নেক ওলাবো নুলাগা তলা খাইছা না তাকে চেক লাগো এই
গাইছ মই মোৰ ডেয়াৰ কমপ্লিট কৰিলো গোটেই একেবাৰে নাচি 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 নাই আধা নাচা আধা নাচিছো গোটেই আছিল ৰাস্তা নুঘূৰা সেইকাৰণে এতিয়া আৰু আমি ষ্টাৰ্ট কৰিলো তুমি ডাঙৰকে কম নাই নাই ঠিক আছে গাইজ মই দেৰ কৰিম ঠিক আছে দেয়াৰ সুনিবাই কিন্তু বহুত হেৰি কৰিব লাগিব পানিশমেন্ট পাব পানিশমেন্ট পাব কাৰণ তাই মাজে মাজে একচেন্টটো পাহৰি গৈছে পাৰি আছে মানে আমাৰ যে চ্যালেঞ্জটো 24 আৱাৰ্ছ নলবেৰে ভাষা তাইটো পাৰি যায় লিখিত কৈ দে তাই বহুত ডাঙৰ পানী খাটি যায় কেনে ঠিক আছে তই সেই কম্বলখন লৈ শুই 10 মিনিট বহি থাক 10 মিনিট নহয় 5 মিনিট হ'ব 5 মিনিট কালি মুড়ি বহি থাক 5 মিনিট যদি পাৰা চলা কৰিব গাইজ বহি থাকছ নাই বাৰু মজা ডেৰটো হ'ল কি মই দিছিলো কি হেৰি কি কয় মস্ত গৰম টিকা ফাটা গৰম তাতে কম্বল গাত লৈ বহি থাক পাৰিছো 5 মিনিট ফেন অফ চাই লওক ফেন অফ আৰু আমি এতিয়া এই ৰেডি হৈ আছে কম্বল টাইম ৰেডি কম্বলৰ সম্বৰ্ধনা জনাইছো গাইজ ষ্টাৰ্ট বোলে বোলে কাম কৰছে আনি দি গুনা দে এক্সট্ৰিম টু টেন হয় না মল্লাক ভন্তে কি মজা গাইজ আমি ৰখি থাকো টিকটক ভন্তে কি কৈছে গ্লাহাত মই মাৰা নাই কিন্তু খালি চাই একো শুনা নাই চাই থাকক গাইজ মল্লা আজি গৰম দে মল্লা তাই পাৰিম বুলি তো কৈছে মোৰ মতেও নৰে 5 মিনিট কিন্তু যদি নৰে তেতিয়া জ্বলা খাবাই লাগিব আৰু ভোট জ্বলা মাৰিব লাগিব সেইকাৰণে বহি মই কাজ কৰিছ না এটো টুইষ্ট আহি গৈছে টুইষ্ট মই ভুজালা খাবা নৰো কেনে অৱস্থা মই ভুজালা দিনত দেখাই পাইছি আপুনি এই ৰ'দত আইছো আৰু এখান উলাই দিয়া পাছত কেনে হ'ব মোৰ অৱস্থা কি চাপ নাতা জিবাটো লাগব হয় না আৰু কেইমিনিট আছে 2 মিনিট You can do it. You can do it. সঁচাকে মোৰ মস্ত গৰম লাগিছে থাকা আমি টু টেন থাকা একো যে আন কিবা আছে যদি দি ওপৰত যাবি মোক বঢ়িয়া থাকা কেনকে থাকা দেখি মৰে গৰম লাগিছে 10 So guys, dare to complete কল্লাকে মোটামুটি 10 সেকেন্ড 7 6 5 4 3 2 1 Extreme dare challenge. পুৰা অৱস্থা বহুত বেয়া কেনেকুৱা টু টেনৰ মজা ওলাই গৈছে গুলো হৈছে ঘাম কম্বলো খাই দিছে অ গাইজ টু টেনৰ মজা লাগিছে বঢ়িয়া লাগছে কেনে লাগছে তোমাৰ বহুত ভাল লাগিছে এই গৰম খানত মস্ত ভাল লাগিছে এইটো মই একলাখান হ'ল মোৰ লগৰ আপি আৰু আমি ইয়াতে ফুৰাইছো কিবা এটা কৈ দিয়া গাইজ ফুটবল বহুত দূৰত ভাগা লাগছি গাইজ অ মাই মোৰ পাতাই যেহেতু কিবা ক'ব কোৱা লাইক চেনেল সাবস্ক্রাইব কৰি দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লাইক চেনেল বুলি কৈছে তথাপি কৰি দিব আৰু মালকে কোৱা এবাৰ লাইক শেয়ার সাবস্ক্রাইব কৰি দিব হে গাইজ কৰি দিব শান্তি খাও অ মইনাত কি কৈছে অ তুমি দেখোন ভিজি আছা কি বনাই আছা তোমালোকে অ বনিতিয়া কি বনিছে আমি এতিয়া বুট ভাজিম বুট ভাজা এই ভাজি বনি জলকিয়া নহয় হা ফজলু কাটছো পেঁয়াজ কাটছো সময় কিমান হৈছে ফজলু কাটছো পেঁয়াজ কাটছো বুট ভাজা খাম আৰু তুমি কি কৈছিলা আৰু ইমান সৰু আপিটো বনাব ডাঙৰ কেইটা গাইজ বল নাচবা দে দেখাতে হয় সৰু বৈদ্যম বুঢ়ী ভাত সাজ খালো 10 গ্ৰাম আছো আজি কেনে লাগছি ভনিতা বহুত হৰছে একদম ভালে মাছৰ টেঙা ঝোল খাইছো বঢ়িয়া আছে আৰু মা কেনেকুৱা আছে বঢ়িয়া আমিতো অলৰেডি খাই আছো মানে দবে দিলো পুৰা খালি এতে এতিয়া দবে আছে মানে দবা হৈছে আৰু ভাত খাটো বেছি দেখে থাকিব বেয়া লাগে না আৰু সো গাইজ 24 আৱাৰ চেলেঞ্জ কমপ্লিটেড আমাৰ মানে আমি এতিয়া নৰ্মেল ভাষা ক'ব পাৰো আৰু মানে আমি যিটো কওঁ এজ ইউজুৱেল আৰু নৰুৱা হৈছে বহুত ক'লো যি নহওক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্রাইব কৰি দিব চেনেলটো গাইজ প্লিজ মোৰ বা হয় প্লিজ ভালকে কৈছো মোৰ বা নহয় না মানে বা হয় যেহেতু প্লিজ হেল্প কৰিব